আজি এই কেইদিনমানৰ আগত আমাৰ হিমন্ত টপাটোৱে আহি পেলাই কৈছে নিউজত, মানে নিউজ লাইভৰ এটা শ্ব'ত কৈছে আমি বোলে এতিয়া NRCত গুৰুত্ব দিব লাগে আৰু NRCত গুৰুত্ব দি থাকিম আমি, আৰু সিহঁতি মনে মনে ইফালে বাংলাদেশী ভৰাই থাকিব। আমি মূৰ্খ, আমাক টুপি পিন্ধাব লাগিছে। এইজনা ল'ৰাৰ এটা ইউটিউব চেনেল ৰুবুল ক্ৰিয়েশ্যন, এই ৰুবুল ক্ৰিয়েশ্যন নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে এই ভিডিঅ'টো আপলোড কৰিছিল আৰু এই ভিডিঅ'টোত সম্পূৰ্ণ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিলখনৰ বিৰোধিতা কৰা হৈছিল আৰু চৰকাৰৰ যি কুকৰ্ম সেই কুকৰ্মখিনি এই ভিডিঅ'টোৰ জৰিয়তে উপস্থাপন কৰিছিল। তেওঁৰ যি বাক্য, যি কথাখিনি সম্পূৰ্ণ সত্য আছিল, কিন্তু তেওঁৰ যি লেংগুৱেজ সেইটো অলপ খৰচীয়া ভাষাত ব্যৱহাৰ কৰিছিল। ঘৰত যি ধৰণে পতা হয় কিছুমান কথা তেনেকুৱাকৈ এই ভিডিঅ'টোত উপস্থাপন কৰিছিল, কিন্তু তাত অশ্লীল বেয়া ব্যৱহাৰ তাত নাছিল, গালি গালাজ নাছিল, কিন্তু চৰকাৰে পুলিচৰ হতুৱাই ইয়াক ব্যৱহাৰ কৰা হৈছিল। সম্পূৰ্ণ ভয় খোৱা হৈছিল এই ল'ৰাজনক আৰু এই ল'ৰাজনে অসমবাসী ৰাইজৰ ওপৰত ক্ষমা বিচাৰিবলৈ বাধ্য কৰোৱা হৈছিল আৰু শেষত এই যি ৰুবুল ক্ৰিয়েশ্যন নামৰ ইউটিউব চেনেলটো ডিলিট কৰিবলৈ বাধ্য হৈছিল। চৰকাৰৰ এই যি দমন নীতি, বৰ্তমান আপোনালোকে গম পাই আছে যে অসমত এনে এক পৰিস্থিতিত হীৰেণ গোহাঁইক ৰাষ্ট্ৰদ্ৰোহী বুলি সাব্যস্ত কৰা হৈছে। মনজিৎ আৰু অখিল গগৈ ডাঙৰীয়া এই তিনিজনক ৰাষ্ট্ৰদ্ৰোহী বুলি সাব্যস্ত কৰা হৈছে। এই ৰুবুল ক্ৰিয়েশ্যন নামৰ যিটো ইউটিউব চেনেলত ভিডিঅ'টো আপলোড কৰিছিল এই ল'ৰাজন, এই কথাখিনি কি অসত্য আছিল নেকি? বৰ্তমান সেই পৰিস্থিতিত আমি অসমবাসী ৰাইজ ভুগি আছোঁ নে নাই? এই ৰুবুল ক্ৰিয়েশ্যনৰ যি ইছ্যুক লৈ এই ভিডিঅ'টো বনাইছিলে সেই ল'ৰাজনে, সেই ইছ্যুক লৈ মই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিম। সম্পূৰ্ণ অসমবাসী ৰাইজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই প্ৰথমে দেখিবলৈ লৈছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ প্ৰধানমন্ত্ৰী হোৱাৰ আগত তেখেতৰ যি ভাষ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। आप भारत मां के सपूता का अपमान करते हो। 16 मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखे। নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছিল যে সম্পূৰ্ণ বাংলাদেশী বিতাড়িত কৰিম অসমৰ পৰা, সম্পূৰ্ণ অবৈধ বিদেশী যি আছে সম্পূৰ্ণ এই অবৈধ বিদেশী আমি এই অসমৰ পৰা বিতাড়িত কৰিম, খেদি পঠিয়াম, তালি টোপোলা বান্ধিবলৈ বাধ্য কৰাম। সেই প্ৰতিশ্ৰুতি দিছিল। আজি অসমৰ জনসাধাৰণে সেই প্ৰতিশ্ৰুতিৰ আস্থাত ভোট দিছিল আৰু নৰেন্দ্ৰ মোদীক গাড়ীত বহাবলৈ সক্ষম হৈছিল, বিজেপি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। কিন্তু আজিৰ পৰিস্থিতি আপোনালোকে গম পাই আছে কেনেকুৱা পৰিস্থিতি অসমত ভুগিব লগা হৈছে জনতাই। সম্পূৰ্ণ বিপৰীত। এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিলখন আচলতে কি কাৰণত গ্ৰাহ্য কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে এই বিজেপি চৰকাৰখনে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে। মই এই বিষয়টোত চৰকাৰে প্ৰত্যুত্তৰ দিছিল যে বাংলাদেশত হিন্দুসকল নিৰ্যাতিত অৱস্থাত আছে, যাৰ কাৰণে এই বিলখন পাছ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে বুলি কৈছে। মই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ, আপোনালোকে এনেকুৱা এটা নিউজত দেখিবলৈ পাইছে নেকি যে কোনোবা এটা দেশত হিন্দুসকল নিৰ্যাতিত অৱস্থাত আছে? কি পাকিস্তান, কি আফগানিস্তান, কি বাংলাদেশ, কি কোনোবা এটা দেশত আপোনালোকে শুনিবলৈ পাইছে নেকি যে হিন্দুসকল নিৰ্যাতিত অৱস্থাত আছে? ক'তো শুনিবলৈ পোৱা নাই। এইটো সম্পূৰ্ণ ভুৱা হয়। চাওক, চাইনাত মুছলিমসকল সম্পূৰ্ণ নিৰ্যাতিত অৱস্থাত আছে, চব নিউজতে প্ৰকাশ পাইছে, আপোনালোকে গম পাই আছে। কিন্তু এনেকুৱা বহুকেইখন ইছলামিক কাণ্ট্ৰি আছে, কোনো এখন কাণ্ট্ৰি এতিয়ালৈকে কোৱা নাই যে সেই নিৰ্যাতিত, চাইনাত নিৰ্যাতিত হৈ থকা ব্যক্তিসকলক আমাৰ দেশলৈ লৈ আহক। এই বস্তুটো কোনো ধৰণৰ এতিয়ালৈকে কোনো এখন ইছলামিক কাণ্ট্ৰি উল্লেখ কৰা নাই। মই ক'ব বিচাৰি আছোঁ, ধৰি লওক যদি বাংলাদেশত হিন্দুসকল নিৰ্যাতিত অৱস্থাত আছে, সেইসকলক প্ৰথমতে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল? চাওক, আপোনালোকৰ কোনোবা এটা এলেকাত, চুবুৰীত যদি এঘৰ মানুহৰ জুই লাগিছে, তেনেহ'লে সেই মানুহঘৰক আপোনালোকে কি কৰিব? নিশ্চয়কৈ সেই মানুহঘৰক আপোনালোকে নিজৰ ঘৰত লৈ আহিব আৰু যেতিয়ালৈকে জুই খাম নাকাটে তেতিয়ালৈকে আপোনালোকৰ ঘৰত ৰাখিব
আৰু যেতিয়া খাম কাটিব জুই তেতিয়া আপোনালোকে আকৌ সেই ঘৰত পঠাই দিব আৰু যদি কিবা সাহায্য কৰিব পৰা সামৰ্থ্য আছে আপোনালোকে সাহায্য কৰিব আৰু যদি কিবা কাৰণত ঘৰ এখিনি ব্যৱস্থা কৰি দিব লাগে নিশ্চয়কৈ দিব কিন্তু আপোনালোকে স্থায়ীভাৱে বসতি কৰিবলৈ আপোনাৰ ঘৰত দিব নেকি এইটোতো দিয়া নহয় আৰু আজি মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ তেখেতে যিটো হিন্দু প্ৰেমী দেখাই আছে অসমত অসংখ্য এতিয়াও ফুটপাতত পৰি আছে ল'ৰা ছোৱালী খাবলৈ পোৱা নাই হয়তো এসাঁজ খাইছে এসাঁজ খাব পোৱা নাই ঠাণ্ডাত চটপটাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে কোনোবা দিনাই এজন ফুটপাতত পৰি থকা ল'ৰাক আনি তেখেতৰ যি এজন ল'ৰা আছে সেই ল'ৰাৰ লগত খানা খোৱাত একেলগে বহোৱাইছে নেকি ফুটপাতত পৰি থকা ছোৱালী এজনীক আনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে তেখেতৰ যি ছোৱালী এজনী আছে তেখেতৰ লগত খানা খুৱাইছে নেকি একেলগে বা তেখেতৰ যি সম্পত্তি আছে সেই সম্পত্তিত কোনোবাই এটা সম্পত্তি ডোনেট কৰিছে নেকি এই সকল ফুটপাতত পৰি থকা হিন্দু ল'ৰা ছোৱালীখিনি নিশ্চয়কৈ এই চাওক এইবোৰ চব ভুৱা হয় যে হিন্দু প্ৰেম দেখুওৱা হৈছে সম্পূৰ্ণ এটা ভোট বেংক কি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইৰে মনৰ যি হিন্দু প্ৰেম এইটো মিথ্যাচাৰৰ বাহিৰে একো নহয় শ্ৰী ভোট বেংক আপোনালোকে জানে ভাৰতবৰ্ষ এখন জনবহুল ৰাষ্ট্ৰ অসম এখন জনবহুল ৰাজ্য আৰু এই জনবসতিপূৰ্ণ বেছি হোৱা বাবে যোৱা পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তী ব্যৱস্থাই যি নিয়মাৱলী নিৰ্ধাৰণ কৰিলে যে দুটাতকৈ বেছি সন্তান যদি থাকে তেনেহ'লে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে পঞ্চায়তী ব্যৱস্থাত চ' এইটো কিহৰ কাৰণে কৰা হৈছিলে নিয়মাৱলী জনবসতিপূৰ্ণ বেছি হোৱা বাবে কমাব লাগে আৰু তাৰ বিপৰীতে আজি এই চৰকাৰখনে কি কৰি আছে সেই বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমত থিতাপি দিয়াৰ এক পৰিকল্পনা ৰচি আছে এইটো কি পাগলামি নহয় নেকি এতিয়া পাগলামি বুলি ক'লেও হয়তো জেলত যাব লাগিব পাৰে হয়তো ইউটিউব চেনেল বন্ধ কৰিব লাগিব পাৰে হয়তো অসমৰ জনসাধাৰণৰ আগত আকৌ মাফ খুজিব লগা হ'ব পাৰে চ' এয়া চলি আছে আমাৰ অসমত জনতাৰ কান্দোন বিননি এই চৰকাৰখনে দমন কৰি জনতাক দমন কৰা নীতি গ্ৰহণ কৰি আছে আৰু ইয়াৰ বিৰুদ্ধে যদি আজি আমি মাত মাতোঁ তেনেহ'লে ৰাষ্ট্ৰদ্ৰোহী হৈ যায় চাওক বাংলাদেশত বৰ্তমান হিন্দু কিমান আছে গম পায় আপোনালোকে 1.7 কৰোৰ আৰু এই হিন্দু বাংলাদেশীখিনি যদি অসমত থিতাপি দিয়ে তেনেহ'লে অসমৰ পৰিস্থিতি কেনেকুৱা ভয়ানক হ'ব কেতিয়াবা এই চৰকাৰখনে কেতিয়াবা সৰ্বানন্দ সোণোৱাল নৰেন্দ্ৰ মোদী কেতিয়াবা ভাবিছে নেকি যে কেতিয়াবা আলোচনা কৰিছে নেকি কেতিয়াবা গেৰাণ্টি দিছে নেকি এই বস্তুটো সেই মানুহখিনি আনাৰ পিছত অসমত ঘৰ বনাই দিব সেই মানুহখিনি আনাৰ পিছত অসমৰ যি সেই মানুহখিনি যিটো শিক্ষাৰ কাৰণে অৰ্জন কৰিব লাগে যিখিনি খৰচ সেই খৰচখিনি বহন কৰিব চিকিৎসাৰ খৰচ বহন কৰিব তেখেতসকলৰ যি সমস্যা সেই সমস্যা জব চাকৰিৰ কাৰণে তেখেতসকলে ব্যৱস্থা কৰি দিব এই চৰকাৰখনে ব্যৱস্থা কৰি দিব ইয়াৰ কিবা গেৰাণ্টি লৈছে ইয়াৰ কাৰণে কিবা গেৰাণ্টি দিছে কোনো ধৰণৰ গেৰাণ্টি দিয়া নাই চিফ ভোট বেংক এই বিলখন পাছ হ'ব লাগে আইনত পৰিণত হ'ব লাগে আৰু ইয়াত যি হয় অসমত হৈ থাকিব চ' ইয়াৰ পৰা আমি অসমীয়া কি বুজি আছোঁ আমি অসমীয়া প্ৰত্যেকজন অসমীয়াই ইয়াৰ বিৰোধিতা কৰি আছে কিন্তু মই আজি চিফ সেইসকল অসমীয়াক মই কাতৰে অনুৰোধ কৰিছোঁ আপোনালোকে বুজক যিসকলে বৰ্তমান বিজেপি দলটোত সেই যি জাতীয় নায়ক বুলি আমি আখ্যা দি আছোঁ আজি তেখেতসকলে যি অসমীয়াৰ বিৰুদ্ধাচৰণ কৰি আছে তেখেতসকলৰ লগত যিসকল অসমীয়া আছে বিজেপি দলত এতিয়াও আপোনালোকে বুজক এই বিলখনৰ ওপৰত বুজক পৰিস্থিতি অসমৰ ভয়ানক কি হ'ব পাৰে অসমখন যাতে ইতিহাসত পাতত লিখিত হ'ব লগা নহয় যে এটা সময়ৰ মানুহে যাতে পঢ়িব লগা নহয় যে ভাৰতবৰ্ষত এনেকুৱা এখন অসম আছিল পিছত মৰহি গ'ল পিছত নাইকিয়া হ'ল এই পৰ্যায়টো যাতে হ'ব লগা নহয় তাৰ কাৰণে আপোনালোকে বুজক মই কাতৰে অনুৰোধ কৰিছোঁ যি বৰ্তমান সেই নেতাসকলৰ লগত এতিয়াও অসমীয়া জনতা আছে আপোনালোকে বুজক আৰু সম্পূৰ্ণ বিৰোধিতা কৰক এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিলখন চ' আপোনালোকে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক আজি মোক লাইক কমেণ্ট নালাগে সম্পূৰ্ণ এই ভিডিঅ'টো শ্বেয়াৰ কৰক প্ৰত্যেকজন অসমীয়ালৈ শ্বেয়াৰ কৰক যাতে প্ৰত্যেকজন অসমীয়াই বুজি পায় যে এই নাগৰিকত্ব সংশোধনী বিলখনৰ জৰিয়তে যদি পাছ হৈ যায় তেনেহ'লে অসমৰ পৰিস্থিতি কি ভয়ানক হ'ব পাৰে চ' আজিৰ ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ জয় অসম